ইয়াতে আহি পাল ঠিক আছে এই যে আহি গৈছে তো ভাল লাগিছে ইয়াতে আহি বহুত ইয়াতে আৰু মানুহ আহি আছে ফটো উঠিবৰ কাৰণে চাব পাৰিছে বাইক দি আৰু আহি আছে ইফালে আৰু বহুত মানুহ ইফালে খোজকাঢ়ি ফটো মাৰি আছে আৰু এই জেগাখিনিৰ ভিউ মানে বহুত জবৰদস্ত ধুনীয়া ধুনীয়া গছ আছে সো গাইজ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ আৰু আজি মই গৈ আছোঁ গেন্দাবিল নামৰ এখন গাঁৱলৈ তাতে এটা ধুনীয়া ঠাই আছে আৰু সেই ঠাইখন মানে এক্সপ্ল'ৰ কৰাৰ কাৰণে আজি মই গৈ আছোঁ আজি হৈছে মাৰ্চৰ 18 তাৰিখ আৰু বতৰটো চাব পাৰিছে বহুত ধুনীয়া হৈ আছে বতৰটো আৰু ইয়াতে সন্মুখত চাব পাৰিছে ধুনীয়া এখন নদী আছে দলং এখন আছে আৰু পুৰা চাফ চিকুণ হৈ আছে দলংখন চাব পাৰিছে কিমান ধুনীয়া চাফ চিকুণ বৰ্তমান সময় হৈছে 4টা আৰু এতিয়া মই গৈ আছোঁ অলপ টাউনৰ পিনে লগ পাই তাতে টাউনৰ পিনে গৈ লগ পাম মানে বকুল ভাইক লগ পাম আৰু বেলেগ কোনোবা ফ্ৰেণ্ডকো লগ পাম চাগে সো গাইজ এতিয়া যোৱা ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মই বৰ্তমান চলাই আছোঁ মোৰ R15 বাইকখন আৰু আজি হ'ল মাৰ্চৰ 18 তাৰিখ আৰু এইফালে জেকেট পিন্ধিলে গৰম লাগে জেকেট নিপিন্ধিলে ঠাণ্ডা লাগে তথাপিও মই জেকেট পিন্ধি ওলাইছোঁ আৰু চ' ফাইনেলি টাউন আহি পালোঁ আৰু ইয়াতে বাইকখন পাৰ্কিং কৰি ৰাখিলোঁ আৰু এইফালে আপোনাৰ টাউনত আহি লগ পালোঁ বকুল ভাই আৰু বকুল ভাই চা যেতিয়াই দেখোঁ মোৰ ভিডিঅ'ত খালি ফোনে কৰি থাকে কিন্তু কাক ফোন কৰি থাকে ভগৱান জানে আৰু বকুল ভাই জানে আৰু এইফালে চাব পাৰিছে মিলন ভাই আমাৰ ভিডিঅ'ত বহুত দিন পিছত মানে মিলন ভাইক আমাৰ ভিডিঅ'ত আনিছোঁ ইয়াৰ আগতে যেতিয়া মৌচা হাকদৈ পাৰ্ক যোৱাৰ ভিডিঅ' এটা আছিল এইটাতহে মিলন ভাই আছিল নেকি তাৰপিছত আজি ভয় লাগি আছে নেকি মোক দেখি ভয় লগা নাই ভূত নিচিনা লাগি আছে নেকি মোক আজি মানে বহুত দিন পিছত মানে মিলন ভাইক আমাৰ ভিডিঅ'ত আনিছোঁ চবাই মিলন ভাইৰ অলপ খং উঠিছে কি নাজানো এই যে মই বাইকবোৰ দেখাম ইয়াতে হৈছে মিলন ভাইৰ এই যে হণ্ডা SP চাইন পুৰা মাইলেজ বাইক কি ডাইলগ মাৰি আছে ৰে আৰু ইফালে আছে আমাৰ আপোনাৰ বকুল ভাইৰ হ'ল বাজাজ F250 পাৱাৰফুল বাইক কমফৰ্টেবল বাইক আৰু মোৰ বাইকখনতো জানে আগত ৰাখি দিছোঁ তো মোৰ বাইকখন পিছত দেখাম আৰু ভাল কৰি ঠিক আছে এতিয়া আমাক বকুল ভাই মিলন ভাই ক'ত লৈ যাব তাত যাম আমি এতিয়া ক'ত লৈ যাবি ভিডিঅ'টা চালে ঠিক কথা কৈছা ক'ত যাম নাজানো ভিডিঅ'টা চালে গম পোৱা যাব চকাই মই বৰ্তমান চলাম বকুল ভাইৰ F250খন প্ৰথমতে মই হেলমেটটো লৈ লৈছোঁ মোৰ বাইকৰ পৰা আৰু এতিয়া চলাম মই বাজাজ পালচাৰ F250 চকাই মই বৰ্তমান বহি ল'লোঁ বাজাজ পালচাৰ F250 আৰু মিলন ভাই চলাই আছে মিলন ভাইৰ আপোনাৰ হণ্ডা SP চাইন 125 আৰু ইফালে বকুল ভাই চলাব মোৰ R15খন এইফালে ৰাখি দিছোঁ R15খন চকাই বৰ্তমান চলাই আছোঁ মই বকুল ভাইৰ বাজাজ পালচাৰ F250 বাইকখন আৰু এই বাইকখন চলাই মজাটো আৰু বেলেগ এইখন বাইকৰ পাৱাৰটো বহুত বঢ়িয়া আছে বাইকখন চলাইও বহুত কমফৰ্টেবল আছে আৰু আগৰ পিনে চাব পাৰিছে বকুল ভাই মোৰ বাইকখন চলাই আছে চ' গাইছ আমি যেতিয়া ভিডিঅ' বনাওঁ তো আপোনালোকে ন'টিছ কৰিছে যে আমি ভিডিঅ'ত সদায় নিজকে হেপী বা খুচ মানে এটা হেপী ফেচ আপোনালোকক দেখাই থাকোঁ কিন্তু মানে সঁচা কথা ক'বলৈ গ'লে ৰিয়েল লাইফত ইমান এটা হেপী লাইফ নহয় আৰু মানে যিটো ছ'চিয়েল মিডিয়াত আমি দেখাওঁ সেইটোতো এটা কণ্টেণ্টহে ক্ৰিয়েট কৰিছোঁ ইয়াতেতো মানে পজিটিভ বস্তুটোৱে দেখাব লাগিব কিন্তু মানে ৰিয়েল লাইফত বিভিন্ন ধৰণৰ চিন্তা বা ডিপ্ৰেশ্যন আমাৰ থাকে আৰু বৰ্তমান আহি পালোঁ গেন্দাবিল নামৰ এখন গাঁৱত কিন্তু মই অলপ আগতে আহি পালোঁ মিলন ভাই আৰু বকুল ভাই এতিয়ালৈকে আহি পোৱা নাই এতিয়া তেওঁলোকৰ কাৰণে ৱেইট কৰি আছোঁ নাজানো কিমান দূৰত আছে ভালেখিনি দূৰত আছে চাগে চ' মানে সুখ আৰু দুখটো জীৱনত থাকিবই সৰু ডাঙৰ সুখৰ নামে হ'ল জীৱন তো আমাৰ লগত যিখিনি আছে সেইখিনিতে আমি সন্তুষ্ট হৈ থকাটোৱে আমাৰ বাবে শ্ৰেষ্ঠ চ' ফাইনেলি আহি পালোঁ আমি গেন্দাবিল ভিউ পইণ্ট ইফালে দিয়ে যায় গেন্দাবিল ভিউ পইণ্টত আৰু ইয়াতে চাব পাৰিছে সন্মুখত ইয়াৰ পৰা দেখা নাযায় আছে কিজান কিন্তু বহুত মানুহে ইয়াতে ফটো ভিডিঅ' উঠাৰ কাৰণে আহিছে ইয়াৰ পৰা হয়তো ভালকৈ চিনা নাযায় আছে মই জুম কৰি দেখাব চেষ্টা কৰিম এতিয়া আমি অলপ আগুৱাই যাম আগুৱাই গ'লে গম পাব যে বকুল ভাই আহি পালে মিলন ভাই আহি পালে আমি অলপ আগুৱাই যাম এই জেগাখিনিৰ ভিউ জবৰদস্ত একদম ধুনীয়া ধুনীয়া গছ আছে চাব পাৰিছে হেল্ল' তাৰপিছত আপোনাৰ ৰাস্তাটো নতুন বনাইছে এই যে চাব পাৰিছে ধুনীয়া ধুনীয়া গছ ৰাস্তাটো তেৰাতেৰি এইখিনিৰ কাৰণে ইয়াতে মানুহ বজাই হৈ থাকে চকাইছ আমি আহি পালোঁ বৰ্তমান গেন্দাবিল ভিউ পইণ্ট আৰু ইয়াতে চাব পাৰিছে চবেই ইয়াতে বহুত মানুহ আহিছে এই যে বাইক দি ফটো মাৰি আছে ভিডিঅ' বনাই আছে ৰিল বনাই আছে এইফালে মিলন ভাই আপোনাৰ পূৰা এইফালে বাইক দি RPM মাৰি আছে এইফালে বকুল ভাইতো ফোন কৰাত ব্যস্ত ভিডিঅ' বনোৱাত ব্যস্ত এতিয়া বহুত মানুহ আহিছে ইয়াতে ফটো চটো উঠিবৰ কাৰণে চাব পাৰিছে এইফালৰ মানুহ
এইফালে মানুহ ইয়াৰ পৰা ৰাস্তাটো নতুন বনাইছে কাৰণে ধুনীয়া লাগিছে এইফালে কোনোবা ষ্টুডেণ্টো আহিছে তো ভাল লাগিছে ইয়াতে আহি ইয়াতে মানে ফটো চটো উঠাৰ কাৰণে বহুত ধুনীয়া লাগিছে আৰু এতিয়া মই ফটো উঠিম বকুল ভাই মোক ফটো মাৰি দিব ঠিক আছে চশমা লৈ আহিছোঁ মই এই যে ক'ত চশমা এটা দেখাই দিম এক মিনিট চাব পাৰিছে আপুনি এইটো চশমা লৈ আহিছোঁ আমি ফটো উঠাৰ কাৰণে এইটো চশমা পিন্ধি আমি এতিয়া ফটো উঠিম আমি ৰিল চিলটো আমি নবনাওঁ ৰিলটো ছোৱালীয়ে বনাব আমি ভিডিঅ' বনাম ব্লগ বনাম মিনি ব্লগ বনাম বাকী চাই থাকক আপোনালোকে আৰু চাব পাৰিছে আমাৰ বাইকবোৰ ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি ৰাখিছোঁ এইফালে মিলন ভাইক পাৰ্কিং কৰি ৰাখিছোঁ চশমা পিন্ধাই মিলন ভাইৰ পিছফালে আছে একদম ধুনীয়া ছানছেট আৰু এইফালে চাব পাৰিছে বকুল ভাইৰ বাইকখন পাৰ্কিং কৰি ৰাখিছোঁ মিলন ভাইৰ বাইকখন পাৰ্কিং কৰি ৰাখিছোঁ তো ভাল লাগিছে ইয়াতে আহি বহুত ইয়াতে আৰু মানুহ আহি আছে ফটো উঠিবৰ কাৰণে চাব পাৰিছে বাইক দি আৰু আহি আছে এইফালে আৰু বহুত মানুহ এইফালে খোজকাঢ়ি ফটো মাৰি আছে ভিডিঅ' মাৰি আছে আগলৈ যাবৰ কাৰণে লাজে লাগি আছে বুজিছা ইমান মানে ল'ৰা আছে ছোৱালী আছে লাজ লাগি আছে সেইকাৰণে মানে যোৱা নাই আৰু এইফালে আৰু বহুত আহি আছে ইফালে পৰা ভিউ ছানছেটৰ ভিউ আছে ভিউটা মজা লাগিছে আমি এতিয়া অলপ আগৰ পিনে যাম আগৰ পিনে মানে অলপ গৰুবোৰ আহিছিল গৰুবোৰৰ কাৰণে যোৱা নাই এতিয়া এইফালে গাড়ী আহি আছে গাড়ীৰ ভিতৰৰ পৰা মানুহজন কিয় বা মোক দেখি আছিল নাজানো কি কাৰণে দেখি আছিল মোক দেখি আছিল ভিতৰৰ পৰা ভিডিঅ' বনাৰ কাৰণে দেখি আছিল কিজান মোক দেখি আছিল তো এতিয়া আমি আগৰ পিনে যাম চলো আৰু অলপ পিছত আন্ধাৰে হ'ব গাইছ চ' আমি সোনকালে ভিডিঅ'টো বনাম কাৰণ আন্ধাৰত ভিডিঅ' বনাবৰ কাৰণে ভাল নালাগিব ইয়াতেও চাব পাৰিছে ভিউ বহুত ধুনীয়া বোলে বকুল ভাইও মানে আগে খোজকাঢ়ি যাই আছে আৰু মই পিছে গৈ আছোঁ বকুল ভাইৰ মোবাইলটোৰ ব্ৰাইটনেছটো অলপ বেছি হৈ আছে ভিডিঅ' বনালে ব্ৰাইটনেছ সদায় এইটো হ'ল বকুল ভাই মোবাইল চা ছেম ভিডিঅ' হৈ আছে ভিডিঅ' বনালে অলপ ব্ৰাইটনেছটো অলপ কমেই বনাব লাগে চ' আমি এতিয়া অলপ সন্মুখৰ ফালে আহিছোঁ আৰু আমাৰ বাইকবোৰ চাব পাৰিছে ক'ত ৰাখি থৈছোঁ সেই তাতে আমাৰ বাইকবোৰ ৰাখি থৈছোঁ ৰাস্তাটো মানে এনেকুৱা তেৰা তেৰি মানে এনেকুৱা তেৰা তেৰি সেইটোৰ কাৰণে মানে এইটো ৰাস্তা ফেমাছ মানে এইখিনি জেগা ভিউ পইণ্ট মানে এটা গোৱাত এটা ভিউ হেৰি আছে না গোৱাত এটা আছে না কি আছিল কিবা এটা ৰ'ড আছে আৰু কি সেইটো মানে গোৱাত ফেমাছ টুৰিষ্ট প্লেচ হৈ গৈছে তো এইখিনি আমাৰ মানে কোকৰাঝাৰ জিলাৰ এইটো টুৰিষ্ট প্লেচ হৈ আছে মানে একদম চবেই এতিয়া চাব পাৰিছে আমাৰ বাইকখনত অলপ মানে ফটোশ্বুট কৰি আছে সিহঁতে মানে ফটো উঠিব বোলে সেইকাৰণে ফটো উঠাৰ কাৰণে দিলোঁ মানে জেগাটো ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ আহি এইফালে তেৰা তেৰি কৰি এনেকৈ একদম ভিলে যায় আৰু এইখিনি জেগাই মানে চবচে মানে বঢ়িয়া ভিউ পইণ্ট এতিয়া চাব পাৰিছে মই মোৰ বাইকখন উঠি ফটো উঠি আছে চবে এইফালে চাব পাৰিছে বকুল ভাই পূৰা ভিডিঅ' বনাত ব্যস্ত আৰু মানে অলপ টাইম কেইটা আহিছে চাৰ টাইমটা 5:31 না এইটাৰ কাৰণে অলপ আন্ধাৰ নিচিনা হৈ গ'ল এইফালে যিটো ছানছেট আছিল ছানটো মানে এতিয়া দেখা নাযায় একদম বঢ়িয়া বকুল ভাইক একদম মানে পূৰা হিৰ' লাগছে কাৰণ বকুল ভাই চশমা পিন্ধি ল'ল আৰু ইফালে মানে চবে ফটো উঠাত ব্যস্ত চবে ফটো উঠি আছে আৰু বকুল ভাই আৰু মই ভিডিঅ' বনোৱাৰ ব্যস্ত আমি মানে বেছি ফটো চটো উঠা নাই আমি ভিডিঅ'ই বনাইছোঁ বকুল ভাইটো এক কপিও ফটো উঠা নাই ইফালে মিলন ভাই 3-4 কপি ফটো উঠি থৈছে আৰু আমি অলপ ভিডিঅ' ব্লগে বনালোঁ মিনি ব্লগ বনালোঁ দে বাই বাদ মে মিলতে হে ইহঁতে কেইজন মানে নতুন ফ্ৰেণ্ড পালোঁ ইহঁতে মানে আমাৰ বাইকখন দেখি বাইকখনত মানে কেইটামান বোলে ফটো উঠিব কি মোৰ বাইকখনত মোৰ বাইকত সিহঁতে ধুনীয়াকৈ ফটো উঠি ল'লে ভাল লাগিলে সিহঁতে বঢ়িয়াকৈ ধুনীয়াকৈ আমাৰ লগত ব্যৱহাৰ কৰিলে তো সিহঁতে এতিয়া আমাক বাই দি গ'ল পিছত আৰু কেতিয়াবা লগ পাম বুলি আমাক ক'লে ভাল লাগিল চ' গাইছ আমি এতিয়া অলপ আগৰ পিনে আগুৱাই আহিলোঁ আৰু এইপিনে চাব পাৰিছে এইটো মেইন ৰাস্তাটো আৰু সেইফালে আগত মিলন ভাই ইয়াতে থিয় হৈ আছে আৰু মানে ইয়াৰ পৰা যদি ভিউ মানে ভিউটো ইয়াৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ পৰা চাব পাৰিছে কিমান ধুনীয়া ভিউ এতিয়া মানে অলপ আন্ধাৰ নিচিনা হ'ল না এইটোৰ কাৰণে ভিউটো অলপ এতিয়া কমি গৈছে কিন্তু সিহঁতে ফটো যদি DSLR থাকে DSLR দি ফটো উঠাৰ কাৰণে বা মোবাইল দি ফটো উঠাৰ কাৰণেও বহুত ধুনীয়া প্লেচ ইয়াৰ পৰা গৈ আপোনাৰ এনেকৈ তেৰা তেৰি কৰি যায় ৰাস্তাটো সেইটোৰ কাৰণে মানে এটা ধুনীয়া আৰু দুইফালে গছ থকাৰ কাৰণে গছৰ মানে সৌন্দৰ্যটো বঢ়াই তুলিছে ইফালে চাব পাৰিছে গাড়ীখনে যেনেকৈ ঘূৰি আহি আছে সেইটো গম পাৰিছে ৰাস্তাটো কেনেকুৱা তেৰা ৰাস্তা তো সেইটোৱে আৰু এইটো ৰাস্তাটোৰ সৌন্দৰ্য মানে চ' গাইছ আজি বকুল ভাইৰ ড্ৰেছটো চাওক ড্ৰেছটো মানে বহুত ধুনীয়া লাগিছে ইয়াৰ চাৰ্টখন একদম বগা চিকা একদম আৰু চশমাটো একদম বঢ়িয়া আৰু লং পেণ্টখনো ভাল লাগিছে এইফালে জোতা পিন্ধিছে জোতাও ভাল লাগিছে কিন্তু অভাৰঅল বকুল ভাইৰ লুকছটো একদম বহুত বঢ়িয়া লাগিছে আৰু এইফালে মিলন ভাইক মানে একদম মিলন ভাইক আৰু এক্সট্ৰা বেলেগ ধৰণৰ একদম হিৰ' লাগি আছে একদম মানে ভাল লাগিছে বহুত মিলন ভাই তো একদম বহুত হিৰ' লাগি আছে মিলন ভাইক মিলন ভাই কি ক'বি কি ক'ম আজি আপোনালোকে ইয়াত আহিছে
টাইম স্পেন্ড কৰিলোঁ একেলগে হয় হয় ভাল লাগিছে না কিন্তু এই জায়গাটোৰ বিষয়ে কওক এই জায়গাটো কেনেকুৱা লাগিছে এইটো এইখিনি যথেষ্ট ভাল জায়গা হয় হয় ইয়াত মানে বতাহ আহি থাকে না ভিউটোৰ কথা কৈছোঁ ভিউ ভিউ হা ভিউও ভাল ইয়াত একচুৱেলি নেচাৰেলি ইয়াত ভাল লাগে হয় হয় কি হয় যিমানে গৰম পৰক ইয়াত আহি গৰম দিনত বেছি ভাল লাগিব বৰ্তমানটো ঠাণ্ডা দিন চলি আছে গৰম দিনত বেছি ভাল লাগে ইয়াত তলত এই গছৰ তলত যদি আহি বহে আপুনি ঠাণ্ডা হৈ যাব ইয়াত হয় 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 নিশ্চয় সেইটোৱে ভাল মানে বতাহ বলি আহি থাকে ইয়াত বতাহ বলি থাকে সেইটোৱে ইয়াৰ মানুহ ইয়াতে স্পেচিয়েলি বতাহ খাবৰ কাৰণে নাই ভিউটোৰ কাৰণে আহে ফটো ভিডিঅ' ৰিলৰ কাৰণে আহে হয় কিন্তু মই যদি আহোঁ ইয়াত গৰমৰ দিনত যেতিয়া মই আহোঁ ইয়াত তোৰ পাৰ্চনেল কথা কোৱা নাই মোৰ ছাবস্ক্ৰাইবৰ কথা কৈছোঁ যিহঁতে চাই আছে সিহঁতক কৈছোঁ হয় যদি আপোনালোকে মানে ধুনীয়াকৈ ফটো ভিডিঅ' ৰিল বা ইউটিউব ব্লগ যিকি নহওক ইয়াতে যদি আপোনালোকে বনাব খোজে তো এই জেগাখিনিত আহিব পাৰে এই জেগাখিনি মানে বহুত ধুনীয়া লাগিছে আৰু তাৰ লগতে নেচাৰেলি যিখিনি নেচাৰেল ভিউ বহুত ধুনীয়া হয় নে নহয় জেগাটো এক্সপেৰিয়েন্স কৰিব হয় 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 জেগাখিনি চাই হয় হয় নে নহয় হয় তো জেগাটো হৈছে কোকৰাঝাৰ জিলাৰ গেন্দ্ৰাবিল আপোনালোকে ইয়াতে নিশ্চয় আহিব জেগাটো আমাক ভাল লাগিছে কাৰণে ক'লোঁ বহুত ভাল লাগিছে কাৰণে ক'লোঁ হয় নে নহয় মিলন ভাই বকুল ভাইৰ অলপ অপিনিয়ন ল'ম জেগাটো কেনেকুৱা লাগিছে ক ইয়াতে আগতে আহিছিলি আগতে আহিছিলি মই আগতে আহিছোঁ মানে এই ৰাস্তাটোদি আপ ডাউন কৰিছোঁ ইফালে কিন্তু ইয়াতে স্পেচিয়েলি ইয়াতে আহি মানে এনেকুৱা ফটোশ্বুট কৰা বা টাইম স্পেণ্ড কৰাৰ কাৰণে অহা নাই যদি আপোনালোকে ইয়াতে অলপ টাইম স্পেণ্ড কৰিবৰ কাৰণেও যদি আহিব খোজে আহিব পাৰে ভাল লাগিছে বহুত ফটো চটো উঠাৰ কাৰণেতো ভালেই আমি মানে যিকোনো কথাতে ফটো বেছি কৰি থাকোঁ কাৰণ আমি ফটোগ্ৰাফী লাভাৰ ভাই আমি ফটোগ্ৰাফী লাভাৰ এইটোৰ কাৰণে মানে ফটোগ্ৰাফী লাভাৰ ভিডিঅ'গ্ৰাফী লাভাৰ এইটোৰ কাৰণে আমি যিকোনো ক্ষেত্ৰতে ফটো কৰি থাকোঁ কমে যিটো ভাল পায় আমাক ফটো ভাল লাগে তো সেইটো কাৰণে আমি ফটোটো মানে চাওঁ ইয়াতে ভিউটো চাওঁ এতিয়া অলপ আণ্ডাৰ হ'ল 6:30 হোৱা নাই কেতিয়াবা হৈছে টাইমটো দেখাই লওক 5:41 হৈছে সেইটো কাৰণে মানে অলপ আণ্ডাৰ হোৱাৰ কাৰণে অলপ আণ্ডাৰ হোৱাৰ নিচিনা হৈছে অলপ 5:41 হৈছে কিন্তু যেতিয়া মানে পোহৰ থাকে পোহৰত মানে বহুত ধুনীয়া ভিউ আহে স্পেচিয়েলি গৰম দিনততো বহুত ধুনীয়া লাগিব তো ঠিক আছে তো ভাল লাগিছে আপোনালোকে যদি ভিডিঅ'টো ইমান দূৰলৈকে চাইছে বহুত ভাল লাগিছে চাব পাৰিছে আৰু ইয়াতে মানুহ ফটো উঠাৰ কাৰণে আহিছে চাব পাৰিছে এতিয়াও সন্ধিয়ালৈকে আহি আছে আৰু ঠিক আছে আমি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু তো ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেলেগ একাউণ্টটো অন কৰা নাই তো সেইটো অন কৰি দিব ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই বাই